মৰ্নিং এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এই লৈ কটন কেন্ডি মাইনে বজাৰত গৈ লৈ আহিছে কটন কেন্ডি আৰু এইটো খৰুতে কোনে কোনে কি নামেৰে জানিছিলে কবচোন কি বুলি কৈছিলে ওলাই যাব এতিয়া কি খাবা তুমি কটন কেন্ডি মই ওলাই দিছো ই ৰৈ গ'ল এইটো ওলাই দিয়া দাণ্ডাটো ওলাই দিয়া ঠিক আছে মুখ দিয়া খাব আৰু এতিয়া মই কামত লাগিলো মানে আজি অকণ সোনকালে মই ভাত দালিখিনি বহাই দিছো কাৰণ মিস্ত্ৰীও কাম কৰি আছে হেতু কাৰণে অকমান জলদি হওক বুলি ভাবি আজি জলদি অকমান বহাই দিছো আম্মাও অকমান কামত বিজি আছে আজি হেতু কাৰণে আৰু আপোনালোকে জানে মোৰ হাজবেণ্ডও কিমান কাম কৰি আছে আৰু এয়া তাৰ পিছত মই আহিলো মোৰ কাপোৰখিনি জাপি থব মানে কালি বিয়াত পিন্ধি যোৱা কাপোৰজোৰ মই অকমান মেলি দিছিলো তাকে ভাবিলো কি মই জাপি থৈ দিও আৰু কাপোৰজোৰ কেনেকুৱা লাগিছে নো কবচোন আৰু এতিয়া মই ভাত দালিখিনি হোৱাৰ পিছত বহাই দিছো ভাজি পাতকবি মটৰ আলু আৰু এইফালে আছে আমাৰ বাইদেউ মঞ্জু বাইদেউ লাজ লাগছে মঞ্জু বাইদেউ আৰু আমাৰ বাইদেউ লগাইছে স্কিন কেয়াৰ কৰিছে আৰু অলপ পিছত মও লগাম কি বাইদেউ আজি অকমান বেলেগকে বনাইছে সিদিনাখন মই বনাইছিলো কিন্তু বেলেগ দিছিলো আৰু আজি বাইদেউ দিছে বিলাহী দিছো আৰু হানি দিছো আৰু কফি দিছো স্টাইলটো সবৰে বেলেগ বেলেগ আজি মও লগাই চাম তাইৰ স্টাইলটো মানে মই নেমুটেঙা দেও আজি মানে নেমুটেঙা নাই কাৰণে এতে দিছো আমাৰ ঘৰত নেমুটেঙাৰ বহুত কমি হৈছে গাইস কাপৰ ঘৰত যদি আছে দিব মিস্ত্ৰীয়ে কাটি দিছে দেখাই আছো জায়গাখানি কোনে আৰু আমাৰ নেমু গছডাল কাটি দিয়া মানুহ দুইজন হৈছে এইজন এজন আৰু এজন কত গল ও এইজন এইখিনিতে আছিল আমাৰ বহুত ডাঙৰ নেমু গছ এডাল এই গোটে জায়গাটো কভাৰ কৰি ৰাখিছিলে কিন্তু এইখিনি কামখনিৰ কাৰণে মানে কাটি দিব লগিয়া হৈছিল এইয়া আমাৰ সাৰে কিমান কাম কৰিব পাৰে চাকচোন বাৰু আৰু ঘৰত যদি কিবা কামৰ কাৰণে কাৰোবাক মানুহ লাগে আমাৰ ইয়াক জনাব মানে পইচা নিদিলে হ'ব শিখৰ টাইমে টাইমে দি থাকিলে হ'ব শিখৰ কোম্পানী হয় মানে শিখৰ কোম্পানী মই মোৰ মুখখনত লগাবা ওলাইছো বাল্টি নিচিনাকৈ কাৰণ তাই বগা হলে মই যদি কলা হৈ থাকো তেতিয়াহ'লে মই অলপমান জেলেচি ফিল হ'ব তাই কি কৰিছে তাই লগাই পিনে ফ্ৰিজত থৈ দিছে মোৰ মুখখনত পৰিছে ঠাণ্ডা ঠাণ্ডা হৈ গৈছে মোৰ মুখখন আৰু আপোনালোকক এটা বস্তু দেখাই আছো মই আৰু এই দুইজন হৈছে বচপন কা প্যাৰ দুইজনে বিয়া হোৱা পিছতো চাক সিহঁতৰ লিলি মাই কাম কৰাটো এৰি দে बचपन का प्यार भूल ना जाना মঞ্জু বেটি ভাবছে কি কাকাই পাহৰি যাব কামৰ দান্দাত কিন্তু এইটো কাৰণে তাই ওচৰত আহি বহি আছে দুজনৰ কি মেল সেই তেতিয়াৰ পৰা এতিয়া মই গাটো ধুই আহিলো আৰু মুখখনৰ গ্লোটো আহিছে জনাবচোন গাইস আৰু এইবোৰ পৰহি কৰিছিলে কালাৰ হৈছে কমপ্লিট আৰু এইখিনি যোৱাকালি কৰিছে এইপিনে এইখন ওয়াল গ্ৰীণ কালাৰ আছিল আগতে আৰু এতিয়া কৰিলে ব্লু আৰু এইখিনি গাইস এইখিনি মই কৰিছো মিছা কোৱা নাই দেই কথাটা কৈছো আৰু এইফালে আমাৰ আনিছে বালি এয়া আনিছে আমাৰ বালি
কামৰ কাৰণে অকণমান দৰকাৰ হৈছিলে সেইটো কাৰণে আনিলে গাইজ এতিয়া আমাৰ ৰজাই খাই আছে চাহ গধূলি চাহ ইমান কাম কৰি কৰি ভাগৰি গৈছে আয়ো গাইজ লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব গাইজ ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছে আপোনালোক নাই আৰু আমাৰ এও কিবা খালে মানে দাড়ি কিডালক খুৱাব নাপাহৰে দেই নাই লগা দে মই জাষ্ট কথাটো কৈছোঁ তুমি সেনেকুৱা কৰা নহয় সেইকাৰণে কৈছোঁ খা খোৱা চাহখিনি আৰু ভালকৈ খোৱা মানুহৰে ভোক লাগে নেকি দাড়ি ভোক নালাগে অঁ তোমাৰ দাড়িকেইডালৰো ভোক লাগে নহয় মোৰ দাড়িবিলাকৰো ভোক লাগে অঁ গাইজ মোৰ দাড়িবিলাকৰ ভোক লাগে না অলপ চলপ খুৱাই দিওঁ দিয়া কেতিয়াবা কেতিয়াবা আৰু মোবাইলত কাৰ লগত মেছেজ কৰি আছা তুমি তোমাৰ লগত হয় নেকি কি খাই আছা তুমি চাহ চাহ খাই আছোঁ গাইজ ভুজিয়া আৰু বিস্কুট নিজে অকলে অকলে খাইছে দেখিছা মোক কোৱাই নাই যে খোৱা তুমি আৰু ইমান মানে জজবাতি আৰু এতিয়া আনিছে আমাৰ হাজবেণ্ডে মাছ এইটো কি মাছ বল্লি মাছ ন অঁ বিলৰ দীপৰ বিলৰ মাছ হয় দেই গাইছ এইটো কি মাছ হয় মা হয় নেকি অঁ কোনে খাব বল্লি মাছ কোনে খাব আৰু এতিয়া আম্মাই বাচিব ৰেডি কৰিছে বাচিবৰ কাৰণে আৰু চাওকচোন তাই কি খাই আছে কি খাইছা তুমি তাই চব খাই আছে দেই গাইজ তাই চব খাই ইমান ভাল পায় বুটলি বুটলি খাই আছে পৰাবোৰো খাই আছে কি খাইছা তুমি কোৱাচোন পৰাবিলাক খাই আছা হ'ব দিয়া বহুত মিঠা পেট বিষাব তোমাৰ আৰু এই আমাৰ বাপ বেটি চাই আছে মোবাইল কি চাইছা মা মোবাইল চাইছা চোৱা কি মূৰটো হিলাই হিলাই চাই আছিলে তাই তেতিয়া মই ভিডিঅ'টো অন কৰোঁতে তাই বন্ধ কৰি দিলে আৰু আমাৰ আম্মাই আজি মাছৰ তৰকাৰীখন বনাইছে আপোনালোকক দেখাইছোঁ আঞ্জাখন এইয়া ইয়াতে দিছে ফুলকবি বিলাহী আলু মটৰ এনেকৈ ঠাণ্ডা দিনত কোনে কোনে এনেকৈ মাছ খাই আছে জনাবচোন আমাৰ ঘৰত মাছৰ লগত এয়াই চলি আছে এতিয়া আমি ভাত খাওঁ তাৰ লগতে মই মাইনাক খুৱাই লওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আশা কৰিছোঁ সকলোৰে ভাল লাগিল আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই